পহৰ হ'লেচোন উঠোৱে ৰ ব সৰু ব মোৰ বেগটো চোন ইয়াতে থৈছে ব হা কতচোন কোনো নাই বৌ মাজনী কোন গলা তোমালোক ইহঁত আৰু ক'ত গ'ল গোটেই ৰুমবোৰ তলা মৰা আছে ইছৰাম মই চাহ এতিয়া কেনেকৈ খাওঁ চাহ খাব বহুত মন গৈছিলে যেটো দেখিছো ডাঙৰ বহতৰ ঘৰতে খাব লাগিব এতিয়া বৌ ডাঙৰ বৌ ভন্টি আহা আহা মই ৰুমৰ ভিতৰতে আছো আহা বৌ সৰু বৌহঁত ক'ত গৈছে ৰুমচোন তলা লগোৱা আছে ক'ত গ'ল বা মই শুই উঠিয়ে সিহঁতক ইমান মাতি আছো তাকৈ দেখাই নাপালো ক'তবাৰ গ'ল সিহঁত মোকচোন একোৱে কোৱা নাই তুমি বহাচোন বহা মা পেহী সিহঁতবোৰ ফুৰিবলৈ গৈছে ৰাতিপুৱা গাড়ী আহি সিহঁতক ৰখি আছিলে মই দেখিছো গাড়ী ৰখি থকা কি সিহঁতে গোটেইবোৰ ফুৰিবলৈ গৈছে কিয় আপোনাক একো নকলে নেকি ফুৰিবলৈ যে যাব নাই নাই মোকচোন একোৱে নকলে সিহঁতে যে কৰবাত ফুৰিবলৈ যাব কি মইতো ভাবিছিলো সিহঁতে আপোনাক বহুত ভাল পায় আপুনি সিহঁতৰ ঘৰখনৰ পৰা আৰম্ভ কৰি মানুহলৈকে ইমান গুণ গাই থাকে মইতো ভাবিছিলো সিহঁতে আপোনাকৰ লগত লৈ যাব ফুৰিবলৈ লগত লৈ যোৱাটো দূৰৰে কথা কৈও নগ'ল ক'ত ফুৰিবলৈ যাব চুপ থকা মাজনী যোৱা পেহীৰ বাবে চাহ একাপ বনাই লৈ আহিবা ভণ্টি তুমি অলপ টাইম বহাচোন মই আহি আছো সৰুবোৰে কিন্তু এইটো মোৰ লগত একেবাৰে বেয়া কৰিলে ভাল কৰা নাই ভণ্টি ইয়াতে দুযোৰমান কাপোৰ আছে চোৱাচোন ভাল লাগিছে নে নাই যদি ভাল লগা নাই মোক কৈ দিবা ঠিকে আছে কাপোৰযোৰ কিন্তু বেছি দামী নহয় ভণ্টি মোৰ ওচৰত এই দুযোৰ কাপোৰে ভাল আছিলে ওলাই দিছো তোমাক ইমান দিনৰ মূৰত আহিছো মাত্ৰ দুযোৰহে কাপোৰ দিছা ভণ্টি তোমাৰ যদি পছন্দ লগা নাই তোমাক মই 1000 টকা দি দিম তুমি তেতিয়া নিজৰ পছন্দ মতে কিনি ল'বা 1000 টকাত মই কি পাম আজিকালি 1000 টকাত একো এটা ভাল বস্তু নাপায় পেহী আপোনাক যেতিয়া খুৰা খুৰী মাহঁতে 500 টকা দিয়ে তেতিয়াতো আপুনি সিহঁতক নকয় যে 500 টকাত আজিকালি একোৱে নাপায় বুলি উল্টা আপুনি চোন সিহঁতৰ গুণহে গাই থাকে আৰু খুৰা খুৰী মাহঁতে দিয়া 500 টকাতেচোন আপুনি ধুনীয়া ধুনীয়া কাপোৰ কিনি লয় যদি সিহঁতে দিয়া 500 টকাতে দি ধুনীয়া কাপোৰ আহে আমাৰ মায়ে দিয়া 1000 টকাতে কাপোৰ কিয় নাহিব ভাল মাজনী ডাঙৰক এনেকুৱা কথা নকয় নহয় কিয় নকম মা পেহী আপুনি মোক ক্ষমা কৰি দিব কিন্তু মই সঁচা কথা কৈছো মিছা কথা কোৱা নাই আপুনি ভাই ভনীৰ সম্পৰ্কটো পইচাৰ লগত জুখিবলৈ আৰম্ভ কৰি দিছে পেহী আপুনি যেনেকৈ খুৰা খুৰী মাহঁতৰ পৰিয়ালটোক মান সন্মান কৰে তেনেকৈ আমাৰ পৰিয়ালটোক কিয় মান সন্মান নকৰে কিয় এনেকুৱা কৰে পেহী দেউতাওতো আপোনাৰে ভাই হয় পেহী আমাৰ দেউতাৰ পইচা নহ'ব পাৰে কিন্তু আপোনাক কেতিয়াও বাচন ধুব খানা বনাব দিয়া নাই সিহঁতে আপোনাক ইমান বেয়া ব্যৱহাৰ কৰে তাৰ পিছতো আপুনি সিহঁতৰে গুণ গাই থাকে আমাৰ ঘৰত আপোনাক যিমানে মান সন্মান নিদিও কিয় আপুনি বাহিৰত গৈ আমাৰে বেয়া গুণ গাব কিয় পেহী কাৰণ আমাৰ পইচা নাই আমি দুখীয়া সেইবাবে খুৰী মাহঁতৰ তাত গ'লে আপোনাক চাহ খোৱাটো দূৰৰে কথা পানী এগিলাচ খোৱাৰো কথা নুসুধে তাৰ পিছতো আপুনি সিহঁতৰে গুণ গাই ফুৰিব কাৰণ সিহঁতৰ পইচা আছে সেইবাবে ন এনেকুৱা ভেদভাৱ কিয় কৰা পেহী ভাই দুখীয়া হওক বা ধনীয়া হওক ভাইটো ভাইয়ে হয় ন মোৰ কথাবোৰ শুনি আপুনি বেয়া পাব পাৰে কিন্তু মই সঁচা কথা কৈছো পেহী মোৰ দেউতাৰ পইচা নাথাকিব পাৰে কিন্তু আপোনাক বহুত ভাল পায় দেউতাই যেনেকৈ খুৰা খুৰী মাহঁতে আপোনাক বাহিৰৰ ৰুমত থাকিবলৈ দি তলা লগাই বাহিৰত ফুৰিবলৈ গৈছে ঠিক তেনেকৈ আমাৰ দেউতাই তেনেকুৱা নকৰিলে হয় আপোনাৰ লগত পেহী আপুনি নিজে ভাবি চাওক আপুনি টকাৰ লোভত কিমান ডুব গৈ আছে চাহকাপ গৈ ঠাণ্ডা হৈ গ'ল মই গৰম কৰি আনো ৰ'ব বেয়া নাপাবা ভণ্টি মাজনী কথাত সিহঁতে তলা লগাই থৈ গ'ল কি হ'ল এইখনতো তোমাৰে ঘৰ তোমাৰ যেতিয়াই মন যাব তেতিয়া আমাৰ ঘৰত গুচি আহিবা তুমি অলপ বহা মই তোমাৰ বাবে গৰম পানী কৰি লৈ আহোঁ আৰু তুমি গাটো ধুই গৰম খানাও খাই ল'বা মোক ক্ষমা কৰি দিয়া বৌ এইবোৰ কি কৈছা তুমি ক্ষমা খুজিব নালাগে নহয় মই সকলো বুজি পালো বৌ মানুহে টকাৰে ধনী হ'ব নালাগে মনৰ পৰাহে ধনী হ'ব লাগে তোমালোকৰ নিচিনা
দিয়া এতিয়া বাদ দিয়া হেবো কথা हेलो बंधुসকল ভিডিওটো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে সাবস্ক্ৰাইব কৰি দিব